আজি প্ৰথমবাৰ কৰ্ণাটকত মই অসমৰ নিচিনা খানা পাইছোঁ। সেইবাবে আমি বহুত ধুনীয়াকৈ খালোঁ। আহোঁতে যে চবেই ইমান টায়াৰ্ড হৈ থাকে দেখিছে নাই, চবেই শুই আছে। পিছে বেয়াও লাগে, কিন্তু মই কৰিমনো কি? আই আম আহি গ'ল। মোৰ ইমান ভাল লাগিল মনটো। তো একদম মই ৰখিব নোৱাৰি কিনে মেংগো জুচ এটা পাৰ্চেল কৰি লৈ আহি গ'লো। ইমান যে কষ্ট হৈছিলে আহি কিনে যেনেকে শুলো ন মই। শুই উঠি কিনে এটা বহুত গুড নিউজ পালোঁ, যোনটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আইতাই মোক আজি কল কৰিছিলে, মামা আইতাই কল কৰি সুধিলে পইচা আছে নে নাই। মই ক'লো নাই। চ' আইতাই মোক পইচা পঠাইছে, মানে ইমান কিউট কেলে মামা চাইড চব। উফ ৰাম, এইটো কি? এইটো হ'ল আম, যোনটো মই যোৱাকালি আনিছিলো। এইবোৰ যে সঁচাই নাখাব, মানে মই এতিয়া এইমাত্ৰ মই টোপনিৰ পৰা উঠি পালো, পাই কিনে মই গ'লো মেংগোটো খাবৰ কাৰণে, যোনটো মই যোৱাকালি আনিছিলো। এতিয়া দেখিছে নে কালাৰ কেনেকুৱা কলা, কালিলৈকে য়েল্লো একদম ধুনীয়া হৈ আছিলে। পাপাই মোক কৈছিলে যে গেছ দিয়া হয় নাখাবি, মই নুশুনিলো, মন গ'ল খাবৰ কাৰণে। আৰু এতিয়া পাইছো এইবোৰ যে ভিতৰত গ'লে কিমান বেয়া কৰিব আমাক। অকণমান ৰখি লোৱাৰ পিছত ধুনীয়াকৈ যেতিয়া ছিজনটো আহিব তেতিয়া একদম দগৰি খাব মোৰ নিচিনাকৈ। মইতো একদম খায়ে থাকিম, এতিয়া খায়ে থাকিম।